ফ্ৰেছ এপইণ্টমেণ্ট, তাৰপিছত কণ্ট্ৰেকচুৱেল টিচাৰক ফাইনেলি যোৱা কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা অনুসৰি এই মাৰ্চ মাহৰ অধিৱেশনত ইংৰাজী স্কুল হওক, হিন্দী স্কুল হওক, বঙালী স্কুল হওক, গুজৰাটী স্কুল হওক, সকলো স্কুলতে অসমীয়া বাধ্যতামূলকভাৱে এটা ছাবজেক্ট হিচাপে পঢ়াব লাগে বুলি যি আইনৰ কল্পনা কেবিনেটত কৰা হৈছিল, সেই আইনখনো অহা মাৰ্চ মাহৰ বিধানসভাৰ বাজেট অধিৱেশনৰ সময়ত শিক্ষা বিভাগে উত্থাপন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। এই গোটেই কথাখিনি যদি আপোনালোকে চাই, অহা ছমাহৰ ভিতৰত প্ৰায় 1 লাখ শিক্ষকৰ জীৱনক স্পৰ্শ কৰা আৰু 60 লাখ ছাত্ৰ ছাত্ৰীৰ জীৱনক স্পৰ্শ কৰা 1 লাখ টিচাৰ আৰু 60 লাখ ষ্টুডেণ্ট এখেতসকলৰ জীৱনত স্পৰ্শ কৰাৰ এটা বিশাল আঁচনি এটা শিক্ষা বিভাগে প্ৰস্তাৱ কৰিছে। ইয়াৰ ভিতৰত কলেজত নতুনকৈ বিজ্ঞান শাখাৰ প্ৰৱৰ্তন, নতুন কলেজ নিৰ্মাণ আৰু ইয়াৰ লগত সৰু বৰ আৰু বিভিন্ন আঁচনি ইয়াত আছে। এই কামখিনি কৰাৰ পৰিপ্ৰেক্ষিতত শিক্ষা বিভাগৰ বিষয়া কৰ্মচাৰীসকলে দিনে ৰাতিয়ে সংগ্ৰাম কৰিব লাগিব, দিনে ৰাতিয়ে কাম কৰিব লাগিব। ইয়াৰ পৰিপ্ৰেক্ষিতত শিক্ষা বিভাগত ট্ৰেন্সফাৰ, বদলি এই ধৰণৰ সকলো কাম অহা দুৰ্গা পূজালৈকে আমি নকৰাৰ সিদ্ধান্ত লৈছোঁ। সদাশয় শিক্ষক সমাজক মই বিনম্ৰতাৰে অনুৰোধ কৰিম যে আমি নিযুক্তিৰ প্ৰক্ৰিয়া চলি থকা সময়ত, ৰেচনেলাইজেশ্যন চলি থকাৰ সময়ত এজন শিক্ষকৰো আমি ট্ৰেন্সফাৰ পোষ্টিঙৰ কাম আমি কৰিব নোৱাৰোঁ। আৰু আমাৰ বিষয়াসকল এইবিলাক কামত লাগি থাকিলে প্ৰাদেশিকৰণো নহ'ব, নিযুক্তিও নহ'ব, ইউনিফৰ্মো নহ'ব, অসমীয়া বাধ্যতামূলক ছাবজেক্টটো নহ'ব, কাৰণ ষ্টাফ ইজ ভেৰি লিমিটেড। গতিকে আমি কোনো ধৰণৰ ট্ৰেন্সফাৰ পোষ্টিঙৰ কাম এই সময়ছোৱাৰ ভিতৰত আমি হাতত নলওঁ। ইয়াৰ উপৰিও যোৱা 1.5 বছৰত যিখিনি ট্ৰান্সফাৰ হ'ল, সেই ট্ৰান্সফাৰখিনি আমি এটা এটাকৈ আমি এক্সামিন কৰি আৰু PTR ভায়োলেট কৰি যিখিনি ট্ৰান্সফাৰ হৈছে তেওঁলোকক আমি পূৰ্বৰ স্থানলৈ আমি পঠিয়াই দিয়াৰো আমি সিদ্ধান্ত লৈছোঁ। গতিকে যিসকল শিক্ষকে অলপ চৰকাৰী শিথিলতাৰ সুযোগ লৈ ট্ৰেন্সফাৰ আদি কৰিছিলে, অল দিছ কেছেছ উইল বি ৰিভিউড আৰু তেওঁলোকক আমি নিজ নিজ গন্তব্য স্থানলৈকে আমি পঠাই দিয়াৰো সিদ্ধান্ত লৈছোঁ। মই এটা কথা অনুৰোধ কৰিম যে সকলোৰে দাবীবোৰ আমি যিহেতু নিজেই কৰাৰ সিদ্ধান্ত লৈছোঁ, এই সময়ছোৱাত কোনো শিক্ষক সন্থাৰ প্ৰতিনিধিক মই সাক্ষাৎ নকৰাৰ সিদ্ধান্ত লৈছোঁ। খালি কামখিনি কৰাৰ আগতে য'ত য'ত কাৰোবাক সাক্ষাৎ কৰাৰ প্ৰয়োজন, তেওঁলোকক আমি নিজে মাতি আনি তেওঁলোকক আমি আলোচনা কৰিম। এই সময়ছোৱাত আমাৰ কাম হ'ব শিক্ষা ব্যৱস্থাটোক গতিশীল কৰা। শিক্ষকসকলৰ বাবে এটা আমি ৱেবছাইট কৰিম, যাৰ মেমৰেণ্ডাম পঠাব লাগে, যাক কিবা ক'ব লগা আছে, তেওঁলোকে ৱেবছাইটত কাগজখন পঠাই দিলে আমি সেই কাগজ পঢ়িব পাৰিম, তেওঁলোকক আমি যথাচিত উত্তৰ দিব পাৰিম যদি তেওঁলোকৰ কিবা পৰামৰ্শ থাকে। দিছপুৰ আৰু কাহিলীপাৰা কোনো শিক্ষকক নাহিবৰ বাবে মই হাতজোৰ কৰি বিনম্ৰতাৰে সৈতে অনুৰোধ কৰিছোঁ। কোনো বেয়া ব্যৱহাৰ, ভাল ব্যৱহাৰৰ কথা নাই। মই তেওঁলোকৰ ওচৰত মোৰ শিৰ নমাই তেওঁলোকৰ চৰণত বন্দনা কৰি তেওঁলোকক মই বিনম্ৰতাৰে সৈতে অনুৰোধ কৰিছোঁ যে এই সময়ছোৱাৰ ভিতৰত আপোনালোক দিছপুৰলৈ নাহিব, আপোনালোকৰ উপস্থিতিটো আমি শ্ৰেণীত বিচাৰিম। কাৰণ এই গোটেইখিনি কাম কৰিবলৈ যাওঁতে অসম চৰকাৰে বছৰি ৩,০০০ কোটি টকা খৰচ কৰিব লাগিব। এই ৩,০০০ কোটি টকা দুখীয়া লোকৰ পৰা সংগ্ৰহ কৰা টকা দি আমি এই ৩,০০০ কোটি টকা খৰচ কৰি
আৰু সমাজে আমাক এই টকা খৰচ কৰাৰ এই কাৰণে অনুমতি দিছে যে শিক্ষকসকলে ছাত্ৰসকলক যাতে পঢ়াই মানৱ সম্পদ তৈয়াৰী হ'ব পাৰে। মই তাৰ পৰিপ্ৰেক্ষিতত শিক্ষক সমাজক অনুৰোধ কৰিম যে দিছপুৰ আৰু কাহিলীপাৰাত নহয়, শ্ৰেণীকোঠাত আমি আপোনালোকক বিচাৰোঁ আৰু আপোনালোকক দিছপুৰত আপোনালোকৰ মান নাথাকে, শ্ৰেণীকোঠাতহে আপোনালোকৰ সন্মান থাকে। সেইবাবে আপোনালোকে যেন এই সময়ছোৱাৰ ভিতৰত দিছপুৰত নাহে আৰু কাৰোবাৰ কিবা ক'ব লগা থাকিলে অহা 7 দিনৰ ভিতৰত আমি ইমেইল আৰু ৱেবছাইট আমি ঘোষণা কৰিম। তেওঁলোকে তাৰ পৰাই তেওঁলোকৰ কথা ক'ব পাৰিব আৰু প্ৰত্যেকটো পৰামৰ্শ আমি ভাল কৰি পঢ়ি ল'ম বুলি ঠিক কৰিছোঁ। যোৱাকালি 14 জন টেট শিক্ষকে গুৱাহাটীত সংস্থা গঠনৰ বাবে গুৱাহাটীত আহিছিলে। তেওঁলোকে কেজুৱেল লিভ লৈ অহা নাছিলে। গতিকে 14 জন শিক্ষকৰে আমি দৰমহা কৰ্তনৰ সিদ্ধান্ত লৈছোঁ। তেওঁলোকে অনাধিকাৰ বাবে গুৱাহাটীত উইদাউট হেডকোৱাৰ্টাৰ লিভ তেওঁলোকে গুৱাহাটীলৈ অহাৰ পৰিপ্ৰেক্ষিতত এই মই নামকেইটা নকওঁ, কাৰণ সামাজিকভাৱে তেওঁলোকক ক্ষতি হোৱা বা তেওঁলোকৰ কিবা হোৱাটো আমি নিবিচাৰোঁ। কিন্তু এই 14 জন শিক্ষকৰে এদিনৰ দৰমহা কৰ্তনৰ আমি সিদ্ধান্ত লৈছোঁ, কাৰণ যিকোনো চৰকাৰী অফিচাৰ গুৱাহাটীত আহিলে হেডকোৱাৰ্টাৰ লিভ পাৰ্মিশ্যন ল'ব লাগে আৰু কেজুৱেল লিভ ল'ব লাগে। মই ভাবোঁ যে ৰাজ্য চৰকাৰে অসমৰ শিক্ষা ব্যৱস্থাক যি গতিশীলতা প্ৰদানৰ বাবে সিদ্ধান্ত লৈছে, তাত অসমৰ বৌদ্ধিক মহল, সাংবাদিক সমাজ, শিক্ষক সমাজ আৰু ছাত্ৰ সমাজে অসমৰ শিক্ষা বিভাগক সহযোগিতা কৰিব। আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে, মই যিখিনি এনাউন্সমেণ্ট কৰিছোঁ সেই গোটেইখিনি কাৰেক্ট আৰু পিয়ৰ কৰি আপোনালোকক এটা ফৰ্মেল ৰিলিজ এটা আমি গধূলি 5 বজাৰ আগতে আপোনালোকৰ হোৱাটছএপত আমি পঠাই দিম। যদি কিবা আপোনালোকৰ সুধিবলগীয়া আছে আপোনালোকে সুধিব পাৰে। ৰাজনৈতিক প্ৰশ্ন নুসুধিবৰ বাবে বড়ো একৰ্ড বা যিটো আমি কেছ ৰেজিষ্টাৰ কৰিছোঁ সেইটো বেলেগ কথা, কিন্তু আন ৰাজনৈতিক কথা নুসুধিবৰ কাৰণে মই আপোনালোকক বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ। আমি সকলো ধৰণৰ কেছ হাইকোৰ্টৰ পৰা উইথড্ৰ কৰিছোঁ আৰু এতিয়া স্কুল মেনেজিং কমিটিয়ে এই ইউনিফৰ্ম কিনিব। কোনো তিক্ততা নাই, আগত যেনেকৈ সুন্দৰভাৱে চলি আছিল তেনেকৈ চলি থাকিব। আনকি মিড ডে মিলো আগত যেনেকৈ চলি আছিল বছৰ বছৰ ধৰি তেনেকৈ চলি থাকিব। কোনো ধৰণৰ নিয়মৰ পৰিৱৰ্তন আমি কৰিব বিচৰা নাই। হাইস্কুল প্ৰাথমিক শিক্ষক সংস্থাৰ লগত প্ৰাৰম্ভিক মোৰ আলোচনা হৈছে। LP স্কুলৰ প্ৰধান শিক্ষকৰ সমস্যাও আমি যদি সমাধান কৰিব পৰাৰ ব্যৱস্থাৰ ভিতৰত থাকে আমি সমাধান কৰিম। এই বিষয়ে কোনোবা এটা দিনত তেখেতসকলক মই মাতি আনি আলাপ আলোচনা কৰি ল'ম। একো ফাইলে নাই। এডুকেশ্যনত যিসকল শিক্ষকৰ কৈছোঁ নিজে যদি ট্ৰেন্সফাৰ নোখোজে ইয়াততো একো ফাইলেই নাই। ফাইলবিলাক নিজেহে ক্ৰিয়েট কৰি লয়। এখন ট্ৰেন্সফাৰৰ আবেদন কৰিলেহে ফাইল হয়। গতিকে নিয়মীয়া দৰমহা ঘৰত স্কুলত কাম কৰিয়ে পাব। থাৰ্ড আহিব লাগে মেডিকেল ৰিইম্বাৰ্চমেণ্টৰ কাৰণে, সেইখিনি মোক হোৱাটছআপত লিখি দিলেই হ'ল যে মোৰ কাম এটা পৰি আছে মেডিকেল ৰিইম্বাৰ্চমেণ্টৰ। মেইন শিক্ষকসকলৰ ইয়াত যে আহে নিজে নিজে চিন্তা কৰি যে মই ধুবুৰীত আছোঁ ডিব্ৰুগড়ত যাম, তেতিয়া ঘূৰা ঘূৰি হয়, তেনেকৈহে তেওঁলোক আহিব লাগে। আদাৰৱাইজ তেওঁলোকে পঢ়া শুনা কৰোৱাই থাকিলে ইয়াত অহাৰ কোনো ইছ্যুৱে নাই। মই ক'লোঁ মোৰ ষ্টেটমেণ্টত আপোনালোকে পাইছে যে ইলিগেল ইৰেগুলাৰ আৰু য'ত শিৱসাগৰখিনিও ইনভলভ আছে ইৰেগুলাৰ নট ইলিগেল, এই গোটেইখিনি মিলি 12,000 শিক্ষকৰ সমস্যা আছে। এই 12,000ৰ গোটেইখিনি হয়তো গণ্ডিৰ ভিতৰত নপৰিব, কিন্তু যিমানখিনিলৈকে পাৰি মানৱীয় দৃষ্টিভংগী লৈ আমি এই সমস্যাটো 15 আগষ্টৰ আগতে ওৱান্স ফৰ অল আমি সমাধানৰ চেষ্টা কৰিম। যিটো আইনৰ গণ্ডিত আছিলে।
যিমানখিনিলৈকে আমাৰ টানিব পাৰিল, আইনখন দুবাৰ সংশোধন হ'ল মোৰ দিনত। প্ৰথম অহাৰ লগে লগে এবাৰ হ'ল, তাৰপিছত আৰু হ'ল। দুইটা সংশোধনৰ ভিত্তিত যিমান স্কুল কলেজ পঢ়ে কাকো বাদ নিদিয়াকৈ আমি এটা মেট মৰা বোজা এটা আমাৰ কান্ধত লৈ লৈছোঁ। 3000 crores যাব ইয়াৰ ফলত। এই গোটেইবিলাকৰ গোটেইখিনি অকল প্ৰভিন্সিয়েলাইজ নহয়, ফ্ৰেছ এপইণ্টমেণ্ট, তাৰপিছত কণ্ট্ৰেকচুৱেল টিচাৰক ইকুৱেলাইজ কৰা, এই গোটেইবিলাক কৰিব যাওঁতে বছৰি প্ৰায় 3000 কোটি টকা। আজি মই যিখিনি এনাউন্স কৰিছোঁ, দিছ উইল কষ্ট 3000 crore এনুৱেলি টু ষ্টেট এছকাকাৰ। চাওক, স্কুল কোনোবাই খোলে, ছাত্ৰ থকা স্কুল ৰৈ নাযায়, সেইটো মই ক'ব পাৰোঁ। শিক্ষক থকা স্কুল হয়তো ৰৈ যাব পাৰে, ছাত্ৰ নাই শিক্ষক আছে তেনেকুৱা ৰৈ যাব পাৰে, কিন্তু ছাত্ৰ থকা স্কুল ৰৈ নাযায়। আজিকালি এইবাৰ কি কৰিছে, ধৰক মেট্ৰিকত মোৰ স্কুলৰ ছাত্ৰ 40 জন, 10 জন আকৌ মই ভেঞ্চাৰ স্কুলত দি দিছোঁ, যাতে তেওঁলোকেও ভেঞ্চাৰ হ'ব পাৰে, পঢ়ে মোৰ তাত, নাম দেখুৱাইছোঁ তাত সহায় কৰা হিচাপত। তেনেকুৱা বাদ দিলে, খেলি মেলি কৰি কিবা কৰিব খোজা বাদ দিলে, ন্যায়ৰ পথত থকা স্কুল নাই। কেবিনেটত এইটো সিদ্ধান্ত হৈছে যে বৰাক উপত্যকা, বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলক বাদ দি আন অঞ্চলত কোনোবাই যদি হিন্দী স্কুল কৰিছে, কোনোবাই যদি ইংৰাজী স্কুল কৰিছে, কোনোবাই যদি গুজৰাটী স্কুল কৰিছে, তেওঁলোকে বাধ্যতামূলক